গৰাকী কোন বাৰু আপুনি জানেনে অসমৰ একমাত্ৰ লাখপতি বাইদেউগৰাকী কোন কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ মুখত কোনেই ৰহস্যময়ী লাখপতি বাইদেউ দিনপুৰৰ কোনগৰাকী লাখপতি বাইদেউৰ কথা কৈ ফুৰিছে গৌৰৱ গগৈয়ে স্কুল ৰিজৰ্ট ঘৰ চাহ বাগানত চকু পৰা কোনেই লাখপতি বাইদেউ গৌৰৱ গগৈৰ টাৰ্গেটত কোন এগৰাকী লাখপতি বাইদেউ গৌৰৱ গগৈ লাখপতি বাইদেউক লৈ ৰাজ্যজুৰি চৰ্চা ৰাজ্যত এতিয়া চলিছে তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান শাসক বিৰোধী বাকযুদ্ধই অধিক আকৰ্ষণীয় কৰি তুলিছে নিৰ্বাচনী ৰণক্ষেত্ৰ কিন্তু ইয়াৰ মাজতে বিশেষ চৰ্চা লাভ কৰিছে গৌৰৱ গগৈৰ লাখপতি বাইদেউ প্ৰসংগই যলৈকে গৈছে য'তেই ভাষণ দিছে তাতে কেৱল লাখপতি বাইদেউৰ প্ৰসংগ পিছে অসমৰ একমাত্ৰ লাখপতি বাইদেউ বুলি কাৰ কথা কৈছে গৌৰৱ গগৈয়ে লাখপতি বাইদেউৰ নামত মহিলাসকলক বিশ্বাসঘাতকতা কৰি আছে ঠগি আছে হিমন্ত চৰকাৰে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে কোনো মহিলা লাখপতি বাইদেউ হ'ব নোৱাৰে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে অসমত এগৰাকী লাখপতি বাইদেউ থাকিব অসমৰ একমাত্ৰ লাখপতি বাইদেউ হৈছে দিছপুৰত বহি থকা বাইদেউ দিছপুৰৰ লাখপতি বাইদেউগৰাকীৰ য'তে চকু পৰে সেইটোৱে কিনি লয় স্কুল বাগান ঘৰ একো বাছি যোৱা নাই দিছপুৰৰ লাখপতি বাইদেউগৰাকীৰ পৰা আকৌ বটল জমলাই মামাই ওলালে কি লাখপতি বাইদেউ 4-5 মাহ হৈ গ'ল লাখপতি বাইদেউ শুনি আছো অসমৰ মহিলাই পদ জয়ী কৰি গৈ আছে প্ৰত্যেকবাৰ পদ জয়ী কৰাৰ পিছত বিজেপি মানুহ সোধে মই লাখপতি বাইদেউ কেতিয়া হ'ম বিজেপি মানুহে কয় বাইদেউ ফটোটো অলপ ভুলকে পাই গ'ল বাইদেউ নামটো অলপ ভুলকে লিখা নাই বাইদেউ ছেটেলাইটত আপোনাৰ ঘৰৰ ডিটেইলছ লিখোৱা নাই এনেকুৱা কৰি বাৰম্বাৰ অসমৰ মহিলাসকলক বিশ্বাসঘাতক কৰি আছে ঠগি আছে মিছা প্ৰতিশ্ৰুতি দি আছে এয়া হৈছে জুমলা এতিয়া লাখপতি বাইদেউ কম নাইকিয়া কৰি এতিয়া ভুৱা অৰুণোদয় কম বিতৰণ কৰিবলৈ আৰম্ভ কৰিছে যেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ থাকে অসমৰ মহিলা লাখপতি বাইদেউ হ'ব নোৱাৰে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থাকে অসমৰ ভিতৰত এগৰাকীয়ে মহিলা লাখপতি বাইদেউ হ'ব এই আমাৰ দিছপুৰৰ বাইদেউ তেওঁ বাহিৰে আৰু কোনো অসমৰ ভিতৰত লাখপতি বাইদেউ হ'ব নোৱাৰে এই দিছপুৰৰ লাখপতি বাইদেৱে য'তে তেওঁ চকু পৰে কিনিবলৈ মন যায় বাগান দেখিলে বাগান কিনে মাটি দেখিলে মাটি লয় কাৰোবাৰ ঘৰ দেখিলে ঘৰ লয় ক'ৰবাত চুৰ দেখিলে চুৰ লয় তেওঁলোকৰ লোভৰ কোনো সীমা নাই কিন্তু মই আপোনালোকক কথা দিছো কংগ্ৰেছৰ ইতিহাস অধ্যয়ন কৰক তাত ৰাহুল গান্ধী ডাঙৰীয়া স্পষ্টভাৱে কৈছে যে গৃহলক্ষ্মী আঁচনিৰ যোগেদি প্ৰত্যেক আমাৰ ভাৰতীয় মহিলাগৰাকী 1 লাখ টকা পাব যদি ভৱিষ্যত আমাৰ কংগ্ৰেছৰ চৰকাৰ আহে সেইকাৰণে